এইফালে पूरा माने सेटिंग के साथ नाम क्या है इसका नहीं बताऊंगा। हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल बाबू ट्रेवलिंग ब्लॉगলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি যেহেতু স্বাধীনতা দিৱস তাৰ উপলক্ষে আজি আমি এটা ৰাইড ওলাইছোঁ। ৰাইডটো যেহেতু পানীবিলৰ পৰা যোৰহাটলৈকে হ'ব। এইফালে আছে আমাৰ যুৱজিত, তাৰপৰা এইফালে আমাৰ উদীপ্ত ব্লগ 98, এইফালে চিন্ময়, এইখনে আমাৰ চাইকেল, এইকেইখন চাইকেল। এতিয়া আমি গৈ আছোঁ যোৰহাট গৈ আছোঁ। যোৰহাটৰ লগৰ কেইটামান আছে, তাতে লগ কৰিম। যোৰহাটত লগ কৰিম যিহেতু ব'লক আপুনি একেবাৰে লগ পাই আছোঁ। হেল্ল' গাইছ, তো এতিয়া আমি আমগুৰি চামগুৰি পাৰ হৈ আহিছোঁ। এতিয়া একো খোৱা নাই, লাহেকৈ অকণমান আগত গৈ খামগৈ আৰু কিবা চাহ তাহ কিবা কিবি। এইফালে উদিতটো কেনেকুৱা লাগিছে আহি পিনে? মজা লাগিছে। এইফালে যুৱজিত এক্সপিৰিয়েঞ্চ কেনেকুৱা? ঐ চিন্ময় এক্সপিৰিয়েঞ্চ কেনেকুৱা? বহুত মজা। আমাৰ এইফালে চাইকেলৰ লাইন আপ। পাই গ'লোহি। কিয়কৰ পৰা বেছি দূৰ নাই, লগৰখিনি ৰখি আছে আৰু 17 কিলোমিটাৰ আছে লগৰ এটা চলাবলৈ। এতিয়া গৈ আছোঁ লাহে লাহে আৰু এইফালে বাগান গোটেই। ঘৰত একো খায়ো নাহিলোঁ, এতিয়া ভোকো লাগিছে। এতিয়া দোকানো পোৱা নাই, হোটেল চোটেলে খাই ল'ব লাগিব কিবা এটা। তাৰপৰা ঐ কেনেকুৱা লাগিছে? এক্সপিৰিয়েঞ্চ কেনেকুৱা? কনফিডেঞ্চ লেভেল হাই নে পূৰা? ঠিক আছে ন? চাহ বাগিচাতে আছোঁ। চাহ বাগিচাত আমাৰ ৰখি লৈছোঁ। এতিয়া ভাগৰ লাগিছে অলপ। এতিয়া আপোনালোকে চিনেমা এটা চাই লওক চাইকেল আমাৰ।
আমি ডিপুত সোমালোঁ। ডিপুত এইফালে এইটো আমাৰ চিন্ময় আছে। ডিপুত আহি পিনে আমি পানী খুৱাই দিলোঁ বটলত, মানে ফিল আপ খুৱাই দিলোঁ পেটৰ ফিল আপটো খুৱাই দিলোঁ। তাৰপৰা এতিয়া আমি গৈ আছোঁ, এতিয়া লাহেকৈ আমি ইয়াৰ পৰা ওলাম আৰু ওলাইছোঁ। ঐ চিন্ময় আহি যোৱা, চিন্ময় আহি যোৱা, আহি আহা জলদি আহা। হেল্ল' গাইজ, তো এতিয়া আমি আহি পাইছোঁ এই যোৱা চায়েন্স কলেজ। এইফালে আছে চিন্ময় ফটো পূৰা মাৰি আছে, এইফালে আমাৰ যুৱজিত, এইফালে আমাৰ প্ৰেম পাগল। অ' ভাইটি প্ৰেম পাগল চাৰি যাবা, এই পূৰা কথা পাতি আছে ফোনত। এইফালে পূৰা এই মানে এইটো ছেটিং কে সাথ নাম क्या है इसका? नहीं बताऊंगा। ফাইনেলি আহি আছোঁ আমি এতিয়া আমি যোৰহাট পাই গ'লোঁ। যোৰহাটৰ এতিয়া এনেকৈ আহি থাকোঁতে দাদা দুজনক পালোঁ। যোন দাদা দুজনে এতিয়া যোৰহাটৰ পৰা কন্যাকুমাৰী গৈছে আৰু ইণ্ডিয়া ৰাইড কৰিম। আমাৰ অকণমান ছাপোৰ্ট লাগে, আপোনালোকৰ ছাপোৰ্ট লাগে, যিহেতু 3-4 মান লাগিব আমাৰ ৰাইডটোত। আৰু জানেই এখন সাধাৰণ চাইকেল লৈ বহুত কষ্ট হয় ৰাইড কৰাটো। আৰু আপোনালোকে মন ছাপোৰ্ট কৰি যাওক, তাকো মন ছাপোৰ্ট কৰি যাওক। জয় আইসম আৰু সকলোকে আনি পেলাই দেই, জয় আইসম। থেংক ইউ। জয় আইসম, জয় আইসম। যাওঁতে কিমান টাইম লাগিব আপোনালোকক? আমাৰ 3-4 মান লাগি যাব। 3-4 মান লাগিব ন? ভালকৈ যাবা, চেফ জাৰ্ণি। থেংক ইউ। অ'কে, ঘৰ শিৱসাগৰ। অঁ ফাইনেলি এতিয়া লগৰখিনি লগ পাই গ'লোঁ। তেহেঁতি গৈছে এতিয়া, আহিবি জাষ্ট পাইছেহি। একদম কম চম বান্ধিছে কেলে? কমটো বহুত দৰকাৰ হয়। ক'ত গৈছিলা এতিয়া? আমি চুকাফা ভ্ৰমণৰ ক্ষেত্ৰত গৈছিলোঁ। অঁ, কিন্তু তাত সোমাব নিদিলে। কি কাৰণে নিদিলে? মানে আজি বোলে 15 আগষ্ট বোলে বন্ধ বোলে। আচ্ছা, সেইটো কথা। সেইফালেতো আমাৰ উদীপ্ত জানেই, চবেই চিনি পায়, এইটো চাপৰি বুলি এটা। অঁ, তাৰপৰা এইফালে দেখিছে। ব্ৰ, কেনেকুৱা খবৰ? কেনেকুৱা লাগিছে আজি? ফিলিংছ কেনেকুৱা? মজা? ব্ৰ, ফিলিংছ কেনেকুৱা আজি? কেনেকুৱা লাগিছে আজি ৰাইডত আহি? অঁ, অঁ, তোমাৰ কেনেকুৱা লাগিছে? অঁ, কষ্ট ফলটো মিঠা নহ'ল নি? মানে কথাটো এনেকুৱা হ'ল, তোমাৰ অঁ, ডেষ্টিনেশ্যনটো মেটাৰ নকৰে। অঁ, তুমি যোনটো মানে সফৰটো যে অঁ, সেইটো যে কৰি আহিছা ন, অঁ, তাত যদি হাঁহি ফূৰ্তি কৰি আহিছা, অঁ, সেইটোৱে ভাল লাগিছে। বাকী মোৰ সফৰটো ভাল লাগিছে। অঁ, অহা যোৱাত কোনো মানে ভাগৰুৱা কিন্তু আহিছে যদিও মানে হাঁহি ফূৰ্তি কৰি দিছোঁ, ভালে। অঁ, বাকী তাত বন্ধ থাকিলে আৰু সেইটো তেওঁলোকৰ পাৰ্চনেল নহয়। অঁ, বাকী সেইটোৱে অঁ, ভিডিঅ'টো চাব হ'ব। অঁ, থেংক ইউ। এতিয়া ঘৰলৈকে উভতি দিছোঁ আৰু। এতিয়া গৈ এই হোটেলখনৰ পৰা কিবা এটা খাই লওঁগৈ। ভোক লাগিছে, একো খোৱা নাই। আকৌ ৰাতিপুৱা চাহ দুবাৰে খোৱা দোকানত। এতিয়া কিবা এটা খাই লওঁগৈ আৰু। ফাইনেলি আমি এতিয়া ঘৰৰ পিনে ঘূৰি আহিছোঁ। এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। হোটেলত ভাত খালোঁ। ভাত খাই পিনে এতিয়া ঘৰ পিনে গৈ আছোঁ। পামগৈ চাগে এতিয়া 6-7 বাজিব চাগে ঘৰ পাওঁতে। বাকীখিনি দেখাই যাম এতিয়া। একেবাৰে পাই গোৱা। ইমাৰে জোন তাৰপৰা জাজি পাই গ'লোহি। জাজিৰ পৰা এতিয়া গোটেইখিনি একেলগে আছোঁ। এতিয়া চব জেগা ঘৰে যাবগৈ। এতিয়া এই চাইকেলৰ লাইন আপ
ঐ বাই বাই ভালকৈ যাবা তুমি যোৱাগৈ নে এইফালে যাবা এনেই কেনেকুৱা লাগিলে আজি ৰাইডটোত গৈ ভাল লাগিলে খালি সোমাবলৈ নাপালা সেইটোৱে বেয়া লাগিলে অঁ তাৰপৰা সোমাবলৈ নাপালোঁ ভিতৰত সোমাবলৈ নিদিলে হা এওঁ নগ'লে নি বাৰু যাওঁতে লগ পাই আছোঁ এতিয়া আমি সোমাইছোঁ এই চাহ খাইছোঁ চাহ কচৰি খাইছোঁ এইফালে অদীপ্ত কি খাইছা এইটো কি বুলি কয় গাখীৰ চাহ খাই দিয়া আহোঁ এচামুচ খোৱা কেনেকুৱা লাগিছে তুমি কি খাইছা ৰ'বা তুমি কি খাইছা চাহ আৰু কচৰি এতিয়া আমি খাই লওঁ আপোনাৰ চাই লওঁ নহ'লে মোক লগাই দিবতো সেইকাৰণে অকণমান ভয় লাগে সেইকাৰণে মানে অকণমান দেৰিকৈ কথা পাতি আছোঁ ফাইনেলি আমি নাগাৱলৈ পাই গ'লোহি তাৰপৰা যোৰহাটৰ পৰা আহি পিনে এতিয়া আমি লাহেকৈ যাবগৈ এনেই গৈ কেনেকুৱা লাগিলে গৈ পানি ভাল বেয়া মাজতে মানে সুখ দুখ বহুত লাগিলে ভাল লাগিলে মানে বেয়া লাগিলে মানে কি তালৈ গ'লোঁ দেই আমি তো ভাবিছিলোঁ সোমাবলৈ পাম বুলি কিন্তু বহুত দুখৰ কথা যে সোমাব নিদিলে সেইকাৰণে বেয়া লাগিলে আমি কিমান ইয়াৰ পৰা আমাৰ তালৈ গৈছিলে 7 কিলোমিটাৰ গ'লোঁ ভাল লাগিলে অকণমান আজি ৰাইডটো যে কৰিলোঁ সম্পূৰ্ণ সেইটোৱে ভাল লাগিলে বাকী একো নাই আমাৰতো তাৰপৰাতো তোমাৰ 90 হৈ যাব 90 মান হৈ যাব 90 কিলোমিটাৰ হ'লেও যে আমি ৰাইডটো কমপ্লিট ধৰি লোৱাচোন ৰাইডটো যে আমি কমপ্লিট কৰিলোঁ সেইটো ডাঙৰ কথা সোমাবলৈ নিদিলে সেইটো ডাঙৰ কথা নহয় কিন্তু ৰাইডটো যে কমপ্লিট কৰিলোঁ ডাঙৰ কথা অঁ সোমাবলৈ নিদিলে ডাঙৰ কথা নহয় আমি যে ৰাইডটো কমপ্লিট কৰিলোঁ সেইটো ডাঙৰ দাম লাগিলে কি ডাঙৰ কথা অঁ এতিয়া আমি ইয়াক এতিয়া আমি ইয়াতে এৰি দিলোঁ এতিয়া আমি গৈ থাকোঁ উদীপ্ত এতিয়া লাহেকৈ গৈ থাকোঁ চিন্ময় ৰাওনা হওঁ ঘৰফালে ৰাওনা হওঁ ঘৰফালে ধ্ৰুৱজিত ভালকৈ যাবা তুমি এতিয়া এই হাবি ৰাস্তাই যাব ভালকৈ যাবা ৰাস্তাত কিবা কিবি বেয়া বস্তু ল'ব পাৰে ভালকৈ যাবা অহা যোৱা কৰি থাকা ন বাই বাই যাবা ব'লক তেনেহ'লে এতিয়া ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কৰি দিব আৰু আগবঢ়াই নিব আৰু থেংক ইউ এইটো পাৰে এনেকৈ আৰু ডাঙৰ এনেকৈ কিবা এটা ক'বলৈ হ'লে কিবা এটা হেৰাবই লাগিব কষ্ট ফল সদায় মিঠা হ'ব দিয়া বাই বাই